টু মাই চেনেল। আজিও গাড়ীৰ ভিডিঅ' বনাম। গাড়ী এটা আহিছে, গাড়ী বনাম আৰু গাড়ীৰ বিষয়ে বনোৱাৰ কাৰণটো এইটোৱে হ'ল আপোনাৰ নিশ্চয় গাড়ী আছে, সেইকাৰণে আপুনি চাই আছে আৰু ঘৰত বহি আপুনি গাড়ীৰ বিষয়ে জানিব পাৰিব বুলিহে মই ভিডিঅ' বনাই আছোঁ। তো এনেধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন গাড়ীৰ প্ৰব্লেমৰ বিষয়ে আপুনি ঘৰত বহি চাব পাৰিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাম এল্টো গাড়ীৰ ব্ল'ৱাৰ মটৰ, মানে এল্টো গাড়ীৰ এচিটো নচলে। তো এচিটো কিয় নচলে, তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণভাৱে। তো লেটছ গো। হাই ফ্ৰেণ্ড, এইটো আমি খুলি লৈ আহিলোঁ ব্ল'ৱাৰ মটৰটো। এতিয়া আমি চেক কৰিম এইটো বেয়া হৈছে নে ভাল আছে। তো ভিতৰত লৈ আহিলোঁ। এইটো প্ৰথমে আমি বেটাৰী দি কাৰেণ্ট লগাই চাম। এইটো এল্টো গাড়ী আৰু ইয়াৰ যিটো এচি আছে এইটো নচলে। তো মই ষ্টাৰ্ট কৰি দেখাই আছোঁ। ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি এচিটো অন কৰিম। এইটো ব্ল'ৱাৰ, এইটো এচি চুইচ। এতিয়া এচি অন হৈছে, কিন্তু যিটো হাৱা ব্ল'ৱাৰ হাৱা এইটো চলা নাই, লাইনটো যাই আছে। তো লাইনৰ প্ৰব্লেম আছে, আমি লাইনটো চেক কৰিম, ব্ল'ৱাৰৰ লাইনটো। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকক। আছে মা আছে Shut up, go. Let's go. তো আমাৰ ঘটাই ব্ল'ৱাৰ মটৰ খুলি আছে আৰু এইটো খুলি দিছে। এতিয়া এইটো ব্ল'ৱাৰ মটৰ আৰু ব্ল'ৱাৰ মটৰত বহুত লেতেৰা সোমাইছে। চাফা কৰি চাম, তাৰপিছত গম পাম কি হৈছে। তো এইটো লৈ যা, এইটো চাফা কৰ খুচকি। নাই এইটো ভিতৰত লৈ আছোঁ, তো মই চেক কৰিম। হাই ফ্ৰেণ্ড, এইটো আমি খুলি লৈ আহিলোঁ ব্ল'ৱাৰ মটৰটো। এতিয়া আমি চেক কৰিম এইটো বেয়া হৈছে নে ভাল আছে। তো ভিতৰত লৈ আহিলোঁ। এইটো প্ৰথমে আমি বেটাৰী দি কাৰেণ্ট লগাই চাম। ইয়াত আছে বেটাৰী আছে, ডাঙৰ বেটাৰী আছে, ইনভাৰ্টাৰ বেটাৰী। এইটো ইনভাৰ্টাৰ বেটাৰী। তো এই তাৰ দি কাৰেণ্ট লগাই চেক কৰিম, চাই থাকক। ৰানিং যিমান প্ৰব্লেম আহি থাকে গাড়ীৰ, সেইবিলাকৰ ওপৰত আমি ভিডিঅ' বনাই থাকোঁ। আৰু এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো চাই আছে, এইটো লৈছে কাৰেণ্ট, এইটো লগাই চেক কৰিব। মটৰটো ঠিকে আছে, ঘূৰি আছে, এইটো দেখা পাই আছে। তো মটৰটো ঠিক আছে, ভিতৰত আকৌ বেলেগ প্ৰব্লেম আছে, সেইটো আমি চেক কৰি চাম কি প্ৰব্লেম আছে। তো ভিডিঅ'টো চাই থাকক। এইটো গাড়ীত লগাই চেক কৰি চাওঁ। গাড়ীৰ এইটো তাৰটো লগাই লৈছে। মই চাবিটো এইটো অন কৰিলোঁ, ষ্টাৰ্ট দিব নালাগে, অন কৰিলেও হয়। আৰু এইবিলাক হ'ল চুইচ, এইটো ব্ল'ৱাৰ চুইচ, এইটো দিলে কমপ্লিট। এইটো ঘূৰি আছে, 1ত ঘূৰি আছে, এইটো 2, 3, 4, মানে ঠিকে আছে। যাবৰা সময়ৰ কাৰণে লাইনটো ডিছকানেক্ট হৈ গৈছিল, গাড়ীত একো হোৱা নাই, কিন্তু লেতেৰা সময়ৰ কাৰণে এইবিলাক হৈছিল। তো আমি এইটো ফিটিং কৰি দিম। এতিয়া ফিটিং কৰি দি আছোঁ। খাওয়া দাওয়া আগত না কাম আগত? খাওয়া দাওয়া আগত। কাম কৰিলেহে টকা পাবি, টকা কৰিলেহে টকা পালেহে ভাত খাব পাৰিবি। সেইকাৰণে কৰ্মই ধৰ্ম বুলি কৈছে। কৰ্মই ধৰ্ম। তো এতিয়া আমাৰ সৰু বছ ফিটিং কৰি আছে, দেখাবলৈ চেষ্টা কৰিম। এইটোৱে হ'ল ব্ল'ৱাৰ মটৰ, তলত থাকে লেফ্ট ছাইডত, আৰু 3টা 8 নম্বৰ স্ক্ৰুড্ৰাইভাৰ দিও খোলা যায়। তো আমি স্ক্ৰুড্ৰাইভাৰ দি খুলিছিলোঁ, এতিয়া স্ক্ৰুড্ৰাইভাৰ দি লগাই দিম। কোনো টেনশ্যন নাই।
ছাৰে লগাই আছে। ছাৰ লগোৱা হৈ গৈছে? হোৱা নাই। এতিয়া আমি এইটো অন কৰি চাওঁ, কুলাৰ চুইচটো অন কৰি দিছোঁ। হাৱা আহি আছে, হাৱা আহি আছে। ঠিক আছে, এতিয়া আমি ষ্টাৰ্ট কৰি এচিটো অন কৰি চাম। ষ্টাৰ্ট হৈ গ'ল। 10 টাকা দে, 10 টাকা দে, কি ভাবি 10 টাকা দে, 12 বাজা খা। ভাত খাব পইচা লৈ ভাত খাবি না? এই 12 বজা খাই পেট নষ্ট নালাগে, পেট নষ্ট কৰিব নালাগে। মই বেয়া বস্তু নহয় এইটো। তই নাখাবি, মোৰ কাৰণে খুজিছ। এইটো লাইট জ্বলি আছে, মানে এচি অন অফ। এইটো লাইট জ্বলি অন। এচিটো ঠিক আছে, ঠাণ্ডা আহি আছে। আমি ডিঅ'ত দি দিম। তেল আছে মানে এতিয়া গাড়ীত গ্লাছবিলাক উঠাই দে, ময়ো গ্লাছটো উঠাই দিম। এখানে গ্লাছটো খোলা আছে, উঠাই দিলোঁ। ফিল্টাৰ লগোৱা যাব নেকি? চাচোন, ফিল্টাৰ আছে না? কাটিব লাগিব দে, হ'ব। আহিলে ক'ব লাগিব। এইটো গোলাৰ মটৰত লেতেৰা সোমোৱাৰ কাৰণে বন্ধ হৈ গৈছিল, হাৱাবিলাক বন্ধ হৈ গৈছিল, কাম কৰা নাছিল। তো আমি লেতেৰাবিলাক ওলাই দিয়াৰ কাৰণে এতিয়া চলি আছে। ইয়াতে ফিল্টাৰ লগাব পাৰে, কাটিব লাগিব, কোম্পানীৰ পৰা দিয়া নাথাকে। তো কাষ্টমাৰে আহিলে আমি কৈ কাটি লগাই দিম, লগোৱাটো আমি দেখাব চেষ্টা কৰিম। তো এতিয়া আমি তিনিওজনে উঠিলোঁ গাড়ীত আৰু এচি খাই আছোঁ। আৰু এচি বহুত বঢ়িয়া ঠাণ্ডা আহি আছে, কাৰণ গৰম দিন আহি আছে লাহে লাহে। তো এচি দৰকাৰ, যদিও এচি ঘৰত নাই। ইয়াতে গাড়ী কাম কৰি কৰি অকণমান এচি খাব পাৰোঁ বহি বহি। তো আপোনালোকেও এনেকৈ অনুভৱ কৰিব পাৰিব এনেকৈ কাম কৰিলে। আৰু যাৰ যাৰ নিজৰ গাড়ী আছে সিহঁতেতো খাই থাকে। আৰু এনেকুৱা যদি এচিৰ প্ৰব্লেম হয়, মই দোকানৰ এড্ৰেছটো দি দিম, আপোনালোকে আহি ইয়াতে বনাই ল'ব।